নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ মই আকৌ কেইটামান নতুন সাঁথৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰিব। কাৰ ভৰি মাটিত মোৰ আকাশত থাকে? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে কাৰ ভৰি মাটিত আৰু মোৰ আকাশত থাকে? যদি উত্তৰটো জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? উত্তৰটো হৈছে গছ। এনে কি বল আছে যিটো বল সৰু? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে কি বল সৰু হয়? যদি উত্তৰটো জানে কমেণ্ট এটা কৰক। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে মাৰ্বল। ছালখন বগা পেটটো কলা, সেইটোনো কি বস্তু? ল'ৰাহঁতক সোধা। ছালখন বগা পেটটো কলা, সেইটোনো কি বস্তু? ল'ৰাহঁতক সোধা। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে উত্তৰটো কি? কাৰ ছালখন বগা পেটটো কলা হয়? যদি জানে কমেণ্ট কৰক। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে তিল পিঠা। ওপৰৰ পৰা পৰিল ভীম, ভীমে বোলে এক খামুচ দিম। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে উত্তৰটো কি? ওপৰৰ পৰা পৰিল ভীম, ভীমে বোলে এক খামুচ দিম। যদি জানে কমেণ্ট কৰক। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে কোৰ। হাতীৰ দাঁত ফুল কটা পাত, ইনো কি শাক? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে হাতীৰ দাঁত ফুল কটা পাত, ইনো কি শাক? হয় বন্ধু বান্ধৱীসকল, ঠিকেই ভাবিছে, উত্তৰটো হৈছে মূলা। সৰুৰ পৰা ডাঙৰ হ'লো, পিছফালখন দেখাই নাপালো। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে সৰুৰ পৰা ডাঙৰ হ'লো, পিছফালখন দেখাই নাপালো? উত্তৰটো কি? যদি উত্তৰটো জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? উত্তৰটো হৈছে আমাৰ পিঠিটো, কাৰণ আমি আমাৰ পিঠিটো দেখা নাপাওঁ। মাক থাকে দূৰত, সন্তান জন্ম হয় লোকৰ ঘৰত। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে কি হয়? মাক থাকে দূৰত, সন্তান জন্ম লোকৰ ঘৰত হয়। যদি উত্তৰটো জানে কমেণ্ট এটা কৰক। বন্ধু বান্ধৱীসকল ঠিকেই ভাবিছে, উত্তৰটো হৈছে কুলি। কি পেন মানুহে নিপিন্ধে? বন্ধু বান্ধৱীসকল আপোনালোকে ক'ব পাৰিব এনেকুৱা কি পেন আছে যি পেন মানুহে পিন্ধিব নোৱাৰে? যদি উত্তৰটো জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল উত্তৰটো জানিছেনে? হয়, উত্তৰটো হৈছে চচপেন। তলৰ ইমজিটোৱে এটা ফল মূলক প্ৰতিনিধিত্ব কৰিছে। আপুনি যদি সেই ফল মূলটোৰ নাম জানে কমেণ্ট এটা কৰি জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।